প্ৰথম প্ৰশ্নটো হৈছে অগ্নিগড় ক'ত অৱস্থিত? অপশ্যন ক ডিব্ৰুগড়ত, অপশ্যন খ যোৰহাটত, অপশ্যন গ তেজপুৰত এণ্ড অপশ্যন খ গুৱাহাটীত। উত্তৰটো হৈছে অপশ্যন গ তেজপুৰত অগ্নিগড় অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো হৈছে বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন ক ডিব্ৰুগড়ত, অপশ্যন খ যোৰহাটত, অপশ্যন গ নলবাৰীত এণ্ড অপশ্যন খ গুৱাহাটীত। উত্তৰটো হৈছে অপশ্যন খ যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিৰক্ষা গৱেষণাগাৰ ক'ত অৱস্থিত? অপশ্যন ক যোৰহাটত, অপশ্যন খ নলবাৰীত, অপশ্যন গ গুৱাহাটীত এণ্ড অপশ্যন খ তেজপুৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক যোৰহাটত প্ৰতিৰক্ষা গৱেষণাগাৰ অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হৈছে ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত? অপশ্যন ক ডিব্ৰুগড়ত, অপশ্যন খ শিৱসাগৰত, অপশ্যন গ তেজপুৰত এণ্ড অপশ্যন খ গুৱাহাটীত। উত্তৰটো হৈছে অপশ্যন ঘ গুৱাহাটীত অৱস্থিত। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত আছে? অপশ্যন ক বোকাজান, অপশ্যন খ গুৱাহাটীত, অপশ্যন গ তেজপুৰত এণ্ড অপশ্যন ঘ যোৰহাটত। উত্তৰটো হৈছে অপশ্যন ক বোকাজানত অসমৰ বিলাতী মাটিৰ কাৰখানা আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব স্বাস্থ্য কেন্দ্ৰটো অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন ক যোৰহাটত, অপশ্যন খ চাবুৱাত, অপশ্যন গ নলবাৰীত এণ্ড অপশ্যন ঘ তেজপুৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চাবুৱাত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো আছে। 7 নম্বৰ প্ৰশ্নটো হৈছে বৃহত্তম নদীদ্বীপ বুলি কাক জনা যায়? অপশ্যন ক উমানন্দ, অপশ্যন খ শুৱালকুছি, অপশ্যন গ মাজুলী এণ্ড অপশ্যন ঘ এটাও নহয়। উত্তৰটো হৈছে অপশ্যন গ মাজুলীক বৃহত্তম নদীদ্বীপ বুলি জনা যায়। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন ক নলবাৰীত, অপশ্যন খ দেৰগাঁৱত, অপশ্যন গ আমিনগাঁৱত এণ্ড অপশ্যন ঘ নগাঁৱত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ নগাঁৱত অসমৰ মীন মহাবিদ্যালয় আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন ক নগাঁৱত, অপশ্যন খ তেজপুৰত, অপশ্যন গ গুৱাহাটীত এণ্ড অপশ্যন ঘ গোৱালপাৰাত। উত্তৰটো হৈছে অপশ্যন গ গুৱাহাটীত অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? অপশ্যন ক যোৰহাটত, অপশ্যন খ গুৱাহাটীত, অপশ্যন গ তিনিচুকীয়াত এণ্ড অপশ্যন ঘ ডিব্ৰুগড়ত। উত্তৰটো হৈছে অপশ্যন খ গুৱাহাটীত অসমৰ ৰাজ্যিক চিৰিয়াখানা আছে। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰেচম শিল্পী কাৰখানা ক'ত অৱস্থিত? অপশ্যন ক নগাঁৱত, অপশ্যন খ জাগিৰোডত, অপশ্যন গ গুৱাহাটীত এণ্ড অপশ্যন ঘ তেজপুৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ জাগিৰোডত অসমৰ ৰেচম শিল্পী কাৰখানা অৱস্থিত। 12 নম্বৰ প্ৰশ্নটো হৈছে সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন ক গোলাঘাটত, অপশ্যন খ গুৱাহাটীত, অপশ্যন গ গোৱালপাৰাত এণ্ড অপশ্যন ঘ দেৰগাঁৱত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ গোৱালপাৰা জিলাত অৱস্থিত। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? অপশ্যন ক মাজুলী, অপশ্যন খ উমানন্দ, অপশ্যন গ শুৱালকুছি এণ্ড অপশ্যন ঘ এটাও নহয়। উত্তৰটো হৈছে অপশ্যন খ উমানন্দ অসমৰ একমাত্ৰ ক্ষুদ্ৰতম নদীদ্বীপ। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ খাজুৰাহো বুলি কাক কোৱা হয়? অপশ্যন ক কামাখ্যা মন্দিৰক, অপশ্যন খ মদন কামদেৱক, অপশ্যন গ নীলাচল পাহাৰক এণ্ড অপশ্যন ঘ শ্ৰী সূৰ্য পাহাৰক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মদন কামদেৱক অসমৰ খাজুৰাহো বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যন ক তেজপুৰক, অপশ্যন খ মাজুলীক, অপশ্যন গ শুৱালকুছিক এণ্ড অপশ্যন ঘ গুৱাহাটীক। উত্তৰটো হৈছে অপশ্যন গ শুৱালকুছিক পূৰ্বৰ মানচেষ্টাৰ বুলি কোৱা হয়। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ শিক্ষাৰ নদীদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? অপশ্যন ক গোলাঘাট, অপশ্যন খ নলবাৰী, অপশ্যন গ তেজপুৰ এণ্ড অপশ্যন ঘ ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ নলবাৰী জিলাক কোৱা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? অপশ্যন ক তেজপুৰক, অপশ্যন খ শিৱসাগৰত, অপশ্যন গ যোৰহাটক এণ্ড অপশ্যন ঘ নলবাৰীক। উত্তৰটো হৈছে অপশ্যন গ যোৰহাট জিলাক কোৱা হয়। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক কোৱা হয়? অপশ্যন ক হাফলঙক, অপশ্যন খ যোৰহাটক, অপশ্যন গ তেজপুৰক এণ্ড অপশ্যন ঘ নগাঁৱক। উত্তৰটো হৈছে অপশ্যন ক হাফলং জিলাক অসমৰ স্কটলেণ্ড বুলিও কোৱা হয়।
19 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? অপশ্যন ক অসম, অপশ্যন খ ভূটান, অপশ্যন গ যোৰহাট এণ্ড অপশ্যন ঘ নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অসম। 20 নম্বৰ প্ৰশ্নটো হৈছে দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? অপশ্যন ক হাতীৰ বাবে, অপশ্যন খ গড়ৰ বাবে, অপশ্যন গ মাছৰ বাবে এণ্ড অপশ্যন ঘ পক্ষীৰ বাবে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পক্ষীৰ বাবে দীপৰ বিল বিখ্যাত।